তুলা ৰাশিৰ এপ্ৰিল মে' মাহ 2025 বহাগ মাহটো কেনে হ'ব তাৰ বিষয়ে কিছু তথ্য দিবলৈ আগবাঢ়িছোঁ তুলা ৰাশিৰ বৃহস্পতি অষ্টম স্থানত থকাত শাৰীৰিক ক্ষেত্ৰত বেয়া প্ৰভাৱ দিব বৃহস্পতি 14 মে'ৰ পিছত নৱম স্থানত অৰ্থাৎ ভাগ্য স্থানত আহিব আৰু ভাগ্য বৃদ্ধি কৰিব দূৰ ভ্ৰমণ ধাৰ্মিক যাত্ৰা কৰাব পাৰে সকলো ক্ষেত্ৰতে সুখী কৰিব মিত্ৰৰ পৰা সুখ পাব ল'ৰা ছোৱালীৰ পৰা সুখ আনন্দ পাব ৰবি ষষ্ঠম স্থানত থকাত বিবাহিত জীৱনত সংগী প্ৰাপ্তি হ'ব কিন্তু 14 মে'ৰ পিছত অষ্টম স্থানত ৰবি প্ৰৱেশ কৰিব আৰু অষ্টম স্থানত ৰবি অতি পীড়াদায়ক হয় সেয়েহে ৰবি গ্ৰহৰ কবচপাত কৰিব দান দক্ষিণা দিব জুন মাহত পুনৰ সূৰ্য বা ৰবি নৱম স্থানলৈ প্ৰৱেশ কৰিব আৰু শাৰীৰিক ক্ষেত্ৰত থকা সকলোবোৰ বাধা নাইকিয়া হ'ব শনি ষষ্ঠম স্থানত থকা ৰোগ শত্ৰু ঋণ হ্ৰাস কৰিব কিন্তু ষষ্ঠত থকা শনিয়ে মিত্ৰ ভাতৃৰ লগত সম্পৰ্ক বেয়া কৰে সেয়েহে শনি গ্ৰহৰ প্ৰতিকাৰ কৰিব ৰাহু 18 মে'ৰ পিছত পঞ্চম স্থানলৈ আহিব আৰু বিদ্যাৰ্থীৰ বিভিন্ন বাধা আলস্য গৰ্ভৱতী মহিলাৰ অনেক শাৰীৰিক কষ্ট হ'ব পাৰে মংগল দশম স্থানত থকাত ব্যৱসায়ত আপছ এণ্ড ডাউন আহিব 6 জুনৰ পিছত মংগল একাদশত আহাত বাওঁ হাত ভৰিৰ ইঞ্জৰি হ'ব পাৰে আৰু খুৰা পেহা ভাতৃ দাদা আদি সম্পৰ্কীয় লোকৰ লগত আপোনাৰ সম্পৰ্ক বেয়া কৰিব পাৰে সেয়েহে উপায় হিচাপে আপুনি নৱগ্ৰহ কবচ পাঠ কৰিব আৰু সম্ভৱ হ'লে মংগলবাৰে উপবাসে থাকি গধূলি মংগল কবচ পাঠ কৰিব ধন্যবাদ